লখিমপুৰ জিলাৰ এখন বিশেষ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। বৰ্তমান সময়ত সকলোৰে পৰিচিত এই পৰ্যটন ক্ষেত্ৰখনৰ নাম হৈছে গ্ৰাম্যানুভূতি। গ্ৰাম্যানুভূতিৰ বীজ কেনেকৈ অংকুৰিত হৈছিল তাৰ বিষয়ে সবিশেষ জানো আহক গ্ৰাম্যানুভূতিৰ পৰিচালন সঞ্চালক দিকপল লাহনদেৱৰ। সপোন সকলোৱে দেখে। মই এজন অসমীয়া লখিমপুৰৰ গাঁৱলীয়া ডেকা হিচাপে মোৰ এটা সপোন দেখিছিলোঁ। সপোনবোৰ আচলতে সপোনৰ ক'ৰবাত নহয় ক'ৰবাত শিপাডাল থাকে। মোৰ শিপাডাল গাঁৱত আছিলে আৰু সেই আমাৰ নিজৰ ঘৰৰ বাসগৃহৰ পৰা আমাৰ সপোনৰ আৰম্ভণি হৈছিলে যাত্ৰাটো। আমাৰ আচলতে সৰুৰ পৰা এটা কথা আমি শুনি আহিছিলোঁ যে লখিমপুৰ জিলাখনত ফুৰিবলৈ ইমান হেৰি নাই, খুব বেছি সুবিধা নাই। ইয়ালৈ আহিলে কেৱল মাত্ৰ দুটামান ঠাই আছে, সেই দুটামান ঠাই থকাৰ পিছত মানুহৰ মানে এটা খুব মানে বিচাৰে যে এটা ভাল ঠাইডোখৰ খুব অভাৱ অনুভৱ কৰিছিলে বাহিৰৰ পৰা অহা মানুহখিনিয়ে। সৰুৰ পৰা সেই কথাষাৰ শুনি শুনি কিবা আমাৰ লখিমপুৰৰ স্বাভিমানক লৈ মোৰ কিবা প্ৰশ্ন হৈছিলে যে কিবা এটা কৰিব পাৰি নি লখিমপুৰত, অগতানুগতিক কিবা এটা। কিন্তু কৰিবলৈ মোৰ সমল হিচাপে আছিলে মোৰ গাঁওখনেই। সেই গাঁওখনক লৈ যেতিয়া মই 2017-18 চনত এটা চিন্তা কৰা হ'ল যে এনেধৰণে আমি নিজৰ বাসগৃহতে কিছুমান কাম কৰিব পাৰোঁ, নিজৰ অতিথি কক্ষত কিছুমান কাম কৰিব পাৰোঁ। তেনেধৰণে মই অতিথি কক্ষত নিজৰ আজোককা আজো আইতাৰ দিনৰ কিছুমান ঐতিহাসিক সমল গৃহসজ্জাৰ মাধ্যমে প্ৰথমতে উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ। ভবা নাছিলোঁ যে এনেকুৱা এটা পৰ্যায়ো আহিব যে ইয়াত মানুহে চাবলৈ আহিব, ইয়াত মানুহে অৱসৰ বিনোদনৰ কাৰণে আহিব, মানুহে ইয়াত মনোৰঞ্জনৰ কাৰণে আহিব। পৰ্যায়ক্ৰমে মানুহ সঁচাকৈ আহিবলৈ ধৰিলে। আমাৰ সপোনৰ পৰিসৰটো বাঢ়িবলৈ ধৰিলে। পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ যিটো অতিথি কক্ষৰ পৰা আমি অলপ পৰিসৰ বহলাই নিজৰ চৌহদলৈ আহিলোঁ, নিজৰ বাৰীখনত। মই এটা কথা জানিব পাৰিছিলোঁ, আমাৰ আহোম বুৰঞ্জী মমাই তামুলী বৰবৰুৱাৰ এটা নিৰ্দেশনা আছিল যে এখন বাৰীৰ কনচেপ্ট, বাৰী এখন কেনে হ'ব পাৰে। এখন বাৰীত এটা পুখুৰী থাকিব লাগে, এখন বাৰী বাহনি এখন থাকিব লাগে, কলগছ থাকিব লাগে, তামোল গছ থাকিব লাগে, ক'ত ভঁৰাল হ'ব লাগে, ক'ত গোহালি হ'ব লাগে, কেনেধৰণৰ এটা কিন্তু সেই তেতিয়া দিনত তেনেকুৱা ধৰণৰ চিন্তা কৰা হৈছিল। আজিৰ তাৰিখত যদি মমাই তামুলীৰ চিন্তাটো জীয়াই থাকিলেহেঁতেন, তেখেতে চিন্তা কৰিলেহেঁতেন আজিৰ তাৰিখত আমাৰ যিখিনি আছে সেইখিনিকে আমি কেনেধৰণে ভেলু এডিশ্যন কৰি আমি কেনেধৰণে পৰ্যটন কৰিব পাৰোঁ। আজিৰ তাৰিখত মমাই তামুলী বৰবৰুৱাই তেনেকৈ ধৰণে ভাবিলেহেঁতেন হয়তো। আমি সেই সমলখিনি ভেলু এডিশ্যন কৰিলোঁ। নিজৰ বাৰীত থকা পুখুৰীটোকে আমি চাংঘৰ বনাই কংক্ৰিটৰ চাংঘৰ বনালোঁ। কংক্ৰিটৰ চাংঘৰ বনাই তাতেই অসমীয়া থলুৱা আমাৰ মাজত যিখিনি উপলব্ধ সা সামগ্ৰী আছে সেইখিনিয়ে আমি এটা সংগ্ৰহালয় বনালোঁ। সংগ্ৰহালয়ত আমাৰ আজোককা আজো আইতাৰ যিখিনি ঐতিহাসিক সমল, তাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে দিয়া বিভিন্ন ঐতিহাসিক সমলখিনি আমি সযতনে ৰাখি তাক উপস্থাপন কৰিবলৈ যত্ন কৰিলোঁ। মানুহক এটা নতুন ধাৰণাৰ সৃষ্টি কৰিলোঁ। লগতে সমানুপাতিকভাৱে আমাৰ যিটো পাৰম্পৰিক চাংঘৰ টঙিঘৰটো আমি গছৰ ওপৰত কৰা যিটো ঘৰ, সেই ঘৰটো আমি অত্যাধুনিক ৰূপ দি 3 মহলীয়াকৈ বনাই একেবাৰতে 30-40জন মানুহ উঠিব পৰাকৈ এটা ব্যৱস্থা কৰা হ'ল। অনায়াসে কোনো ধৰণৰ মানে কষ্ট নোহোৱাকৈ তেনেধৰণে ইয়াত খোৱা বোৱা ব্যৱস্থা কৰা হ'ল। আমাৰ পাৰম্পৰিক খাদ্য প্ৰণালী আৰু বিভিন্ন হেৰি তাতেই নতুন ল'ৰা ছোৱালীৰ সংস্থাপন হ'ল। তেনেধৰণে আমাৰ যাত্ৰাটো বাঢ়ি আজি পৰ্যায় পাইছেহি। আচলতে যিখিনি কণ্ট্ৰভাৰ্চি কথা গ্ৰাম্যানুভূতিৰ চৌহদৰ পৰা অপ্ৰীতিকৰ ঘটনা, সেইখিনি আমাৰ অবাঞ্ছিত। আচলতে মই মানুহটোৱে কিবা এনেকুৱা নেকি, মই নিজে অকণমান নিজৰ ওপৰতে কেতিয়াবা মোৰ খং উঠে। কাৰণ মোৰ কেলৈ জানো, মই স্বাভিমানক বেছি গুৰুত্ব দিওঁ। মই আৱেগিক কিছুমান ক্ষেত্ৰত। কাৰণ কিয় নাজানো, আমি ইমান কষ্ট কৰিছোঁ, আমি সপোনটোৰ ফলপ্ৰসূ হ'বলৈ বহুতখিনি কষ্ট কৰা হ'ল, বহুতখিনি মানুহৰ সংস্থাপন হ'ল, বহুত এটা নতুন দিশ হ'ল। তাতে প্ৰথম অৱস্থাত আমাক চান্দাই আমাক যথেষ্ট মনত মনোকষ্ট দিলে। আমি নিজৰ কৰ্মখিনিৰ কাৰণেও আমি চান্দা দিবলগীয়া হ'ল। এটকা দুটকা নহয়, হাজাৰ টকা, এবাৰতে 20-30 হাজাৰ টকা আমাক ডিমাণ্ড কৰিব ল'লে। সেইকাৰণে মোৰ খং এটা উঠিলে। কামো কৰিম নিজৰ ঠাইত, নিজৰ চৌহদত, আকৌ চান্দাও হ'ব। লগতে তাৰ বিৰোধিতা কৰাত বহুতে বেয়া পালে।
বিশেষকৈ যিসকলে চান্দাক লৈ জীয়াই থাকে তেখেতসকলে মোক আজি তাৰিখলৈকে তেখেতসকলে মোক বহুত বেয়া পালে। মই জানো অনুষ্ঠান এটা কৰিবলৈ অনুষ্ঠাননো কোনে নিজৰ পকেটৰ খৰচৰ পৰা কৰিব। প্ৰয়োজন আছে এটা অনুষ্ঠান গঢ়িবলৈ চান্দাৰো প্ৰয়োজন আছে, বৰঙণিৰ প্ৰয়োজন আছে, কিন্তু তাৰো এটা সীমা থকা উচিত। এটা অনুষ্ঠানৰ পৰিসৰে এটা অনুষ্ঠানেই থকা উচিত, কিন্তু চুকে কাণে যদি অকল চান্দা তুলিবলৈ যদি অনুষ্ঠানবোৰ কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে সকলোৱে অকল অনা অসমীয়া সকলোৱে তাৰ বেয়া বিৰূপ প্ৰভাৱ পৰিব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই কথাষাৰ তাতে সামৰণি হ'ল। এতিয়া শেহতীয়াকৈ এটা নতুন আমাৰ অপ্ৰীতিকৰ ঘটনা ঘটিলে। আমাৰ প্ৰৱেশ মূল্য এটা আছে মাত্ৰ 20 টকা। এই 20 টকা প্ৰৱেশ মূল্যটো এজন ব্যক্তিয়ে তেখেতৰ এটা ডাঙৰ আমাৰ ফালৰ পৰা আমালৈ এটা কুৱেশ্যন থাকিলে যে মই খাবলৈ আহিছোঁ, মই কিয় আকৌ প্ৰৱেশ মূল্য দিম? খোৱাৰ পইচা দিম, কিয় প্ৰৱেশ মূল্য দিম? তেতিয়া তেখেতে যেতিয়া আমাৰ কৰ্মচাৰীয়ে ক'লে যে আমাৰ এটা নিয়ম আছে, প্ৰৱেশ মূল্যটো আমাৰ এনেকুৱা কামত খটোৱা হয়, আমাৰ মিউজিয়াম আছে, আমাৰ ট্ৰি হাউচ আছে, আৰু আমাৰ মেইনটেনেঞ্চৰ কথা আছে, বহুতখিনি মেইনটেনেঞ্চৰ কথা আছে। তেতিয়া ক'লে যে আমি একো নাচাওঁ, আমি মিউজিয়াম চোৱাৰ আমাৰ হেৰি নাই, অকল আমি তেতিয়া কিন্তু তথাপিও ক'লে যে নহয়, আমাৰ আপুনি মিউজিয়াম চাই নাচায় এইটো আপোনাৰ কথা, কিন্তু আমাৰ মেইনটেনেঞ্চৰ কাৰণে আমি 20 টকা এটা লোৱা হয়, মাত্ৰ 20 টকা এটা। 20 টকাত আজিকালি কি পায়? 20 টকাত আজি হয় তেখেতে যদি 20 টকাৰ কাৰণে হেৰি কৰিছে, তেতিয়াহ'লে 20 টকা মূল্য আজি তাৰিখত এটা গুটখা দাম। এটা ডাঙৰ পানী বটল ল'লেই আজিকালি 20 টকা। তেনেধৰণে কিন্তু তেওঁ 20 টকাটোতে সীমাবদ্ধ নাৰাখি তেওঁ ক'লে যে মই খাই আহি আছোঁ, 20 টকা তোমাক দিলোঁ বাৰু, মই খাই আহিছোঁ, তোমালোকে চিলমোহৰ মাৰি পেলাই আমাক ৰিচিপ্ট এখন দিব লাগিব 20 টকাটোৰ কাৰণে। তেতিয়া মই অলপ জিৰণি লৈ আছিলোঁ। যেতিয়া মোৰ ৰুমত গৈ পেলাই মোৰ কৰ্মচাৰীয়ে ক'লে যে চিলটো ক'ত আছে? মই কৈছোঁ কিয় লাগে? চিলটো লাগে, 20 টকা এটা মোহৰ মাৰি দিব লাগে এনেকৈ। মই এইটো তেতিয়া আচৰিত খালোঁ। আমি চিল মোহৰ মৰা ৰিচিপ্ট দিওঁ, মোৰ দিয়া মনত আছে, কৃষি বিজ্ঞান কেন্দ্ৰক দিয়া মনত আছে, কাৰণ তেওঁলোকৰ ডাঙৰ প্ৰগ্ৰেম হয়। আমি বহুত ডাঙৰ কৰ্পৰেট হেৰিবোৰত দিয়া হৈছে, আৰু প্ৰশাসনৰ কিছুমান হেৰি থাকে তাত দিয়া মনত পৰিছে। কিন্তু এনেধৰণে 20 টকাৰ কাৰণে দিয়া মনত নাই। মই বোলো নহয়, কিবা হয়তো তেওঁ ভুল ধাৰণা আছে, মই সেইকাৰণে চাব আহিলোঁ। চাই তেখেতৰ লগত কথোপকথন কৰিলোঁ। তেখেতে সেই 20 টকাটো লাগি আছে তেখেতে, মানে আমিতো খাবহে আহিছোঁ। গোটেই অসমত আমি ইমান ৰেষ্টুৰেণ্টত গ'লোঁ, কিন্তু খোৱাৰ কাৰণে আকৌ এণ্ট্ৰি ফিজ দিয়া নাই। মই তেতিয়া তেখেতক ক'লোঁ যে আমাৰ এইটো ৰেষ্টুৰেণ্ট বুলি আপুনি একচুৱেলি ভুল কৰি আছে। আমাৰ এখন অকল ৰেষ্টুৰেণ্ট নহয়, আমি ৰেষ্টুৰেণ্টটো এটা বেলেগ এটা পৰ্যায়। আমাৰ ইয়াত মানুহ বহুত আহে, কিন্তু ইয়াত খাই কম। ইয়াতে কাৰণ আমি খাদ্য যোগান ধৰিব নোৱাৰোঁ ইমান, কাৰণ দিনটোত 300ৰ ওপৰত মানুহ আহে, একেবাৰতে 100ৰ ওপৰত অৰ্ডাৰ আহে। কেনেধৰণে আমি মেইনটেইন কৰিম? ইমান খোৱাৰ হেৰি নহয় আমাৰ লিমিটেশ্যন আছে। যাকে খুৱাওঁ কিন্তু আমি ভালদৰে আতিথ্য দিওঁ, কাৰণ নিজৰ ঘৰৰ পৰিয়ালৰ নিচিনা এটা হেৰি এটা। কিন্তু মানে কি হয়, তেখেতে সেই কথাটোক লৈ পেলাই মোৰ তৰ্ক বিতৰ্ক হ'ল। মই তৰ্ক বিতৰ্কলৈ যাবলৈ প্ৰথমতে বিচৰা নাছিলোঁ। তেখেতক মই জাষ্ট অনুক্ৰিয়াই দিছিলোঁ যে আমাৰ 20 টকাটো কিয় লোৱা হয়? মেইনটেনেঞ্চ কৰা আছে, কৰ্মচাৰী দৰমহাৰ কথা আছে, নতুন পৰিকল্পনাৰ কথা আছে, আৰু আমাৰ যে সদায় এনেকৈয়ে চলিব আমাক মানে নাই। আমাক কেতিয়াবা ভাল চলে, কেতিয়াবা বেয়া চলে, আৰু ব্যৱসায় হয়, সেইকাৰণে আমাৰ বৰঙণিতে লোৱা হয়, আৰু এটা নতুন কামখিনিৰ কাৰণে আমাৰ এটা পুঁজি লোৱা হয় 20 টকাৰ পৰা। তেতিয়া তেখেতে মানে সেইটো নৎসাত কৰি মোক তেওঁ কোনো পধ্যেই মানি নলয়। তাৰপিছত যেতিয়া মই তেখেতৰ নাম সুধিলে তেখেতৰ অকণমান তেখেতৰ ইগত লাগিলে। নামটো সোধাৰ কাৰণে তেখেতে আমাৰ খাদ্যৰ যিটো অৰ্ডাৰ আছিলে সেইটো কেঞ্চেল কৰিলে। কেঞ্চেল কৰাৰ পিছত তেখেতে মানে দপদপাই ওলাই যাবলৈ বিচাৰিলে। তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি এনেধৰণে আমাৰ স্বাভিমানক আঘাত সানিছে, আপুনি নাম ক'বই লাগিব। তেতিয়া এষাৰ কথাত মোৰ বহুত আঘাত পালোঁ। সেই আঘাতটো হ'ল, তেখেতে ক'লে যে আপোনাক মই চাই ল'ম, আপোনাক ক'ত কমপ্লেইন দিব লাগে আমি জানো, আপোনাক আমি চাই ল'ম। গ'ল কথা গ'ল। সেই সময়ত মোৰো আবেগিক হৈ পৰিছিলোঁ, কাৰণ ইমানখিনি কষ্টৰ বিনিময়ত তেখেতে আমাক কথা শুনালে। একচুৱেলি ময়ো অলপ সহিম হ'ব লাগিছিলে, সেই সময়ত মই সহিম নহ'লোঁ। পৰৱৰ্তী পৰ্যায়ত মই বন্ধ কৰাৰ সিদ্ধান্ত ল'লোঁ। বন্ধ কৰাৰ সিদ্ধান্ত লৈ বহুত দিন, আমাৰ 5 দিন বন্ধ থাকিলে। আমাৰ যিসকল শুভাকাংক্ষী আছে তেখেতসকলে বহুত কষ্ট পালে। তেখেতসকলে গোটেই অসমৰ পৰা মোক বিভিন্নজনে বাৰ্তা পঠালে
ইয়াত বিভিন্নজন প্ৰশাসনিক বিষয়া আহিলে, তেখেতসকলক বুজালে। আমাৰ জিলাৰ বিধায়ক মহোদয়েও তেখেতো মানে আমাৰ গোটেই এই ঘটনাৰ লগত জড়িত হৈ পৰিলে। তেখেতেও মোক বহুত বুজালে, নিজৰ ভাইটিৰ দৰে বুজালে। বিভিন্নজন ব্যক্তি, সাহিত্যিক, কবি সাহিত্যিকৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা বহুত মই ক'তো যাব নোৱাৰা হ'লোঁ, হেলমেট পিন্ধি পিন্ধি যাবলগীয়া হয়। কাৰণ মোক সকলোৱে বেৰি বেৰি বুজাব ধৰিলে। মই ক'তো যাবই নোৱাৰা হৈ থাকিলোঁ। মানে তেল ভৰাবলৈ তেল ডিপুটো মানে মানুহ ভৰ্তি হৈ গ'ল যে এনেকৈ কৰিব নালাগে, বন্ধ কৰিব নালাগে, এনেকুৱা হৈ গ'ল। মানে মই ক'তো বজাৰো কৰিব নোৱাৰা হৈ থাকিলোঁ। তাৰপিছত মানে এনেকুৱা দেখিলোঁ নাই, শুভাকাংক্ষী বহুত আছে, তেখেতসকলে হেৰি কৰিছে। তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে আমি আকৌ ৰিঅ'পেন কৰিম। কিন্তু সেইখিনি সীমাবদ্ধ তাতে হ'ল। আৰু মানে এনেকুৱা ধৰণৰ আমাৰ কিবা এটা ঘটি গ'ল, সেই মুহূৰ্তটো গাত দুখ আছিলে। তেখেতেও ইমান ভবা নাছিলে যে এনেকুৱা এটা ডাঙৰ কিবা হ'ব, আৰু আমিও ইমান ভবা নাছিলোঁ যে আমি এনেকুৱা এটা পৰ্যায় হ'ব। আমিও ভবা নাছিলোঁ মানুহে আমাক ইমান মৰম কৰে, ইমান ভাল পায়। কিন্তু আমি এইটো খাম কটাটো বিচাৰিছোঁ। তেখেতসকলৰ সেইদিনাখন কালি তেখেতৰ পৰিবাৰে মোক ফোন কৰিছে। ফোন কৰি কৈছে যে হয়, এইটো হ'ব নালাগিছিলে, যি হ'ল বেয়া হ'ল। কিন্তু এতিয়াও মানে মোৰ শুভাকাংক্ষী দুজনমান ব্যক্তিয়ে তেখেতৰ ফটো অলপ ফেচবুকত এৰি থৈছে। তেওঁলোকৰো অলপ মানে আঘাত হৈছে মনত। তেওঁলোককো বহুতেই প্ৰশ্ন সুধিছে। তেতিয়া মোক এটা ৰিকুৱেষ্ট কৰিলে যে যদি পাৰে এই ফেচবুকৰ পৰা ফটোখিনি আঁতৰাই দিব লাগে। কাৰণ হ'ল আৰু এইখিনি টানি থকা কোনো কথা নাই। আমাৰো ভুল আছে, আপোনাৰো ভুল আছে। আপোনাৰ ৰিচিপ্টটো দিব লাগিছিলে, হয় আমাৰ ৰিচিপ্টটো দিব লাগিছিলে। আমি তেনেধৰণৰ বহুতখিনি কথা আহিলে। আমি এইবোৰ টানি থকা নাই, আৰু আমাৰ তেনেকুৱা প্ৰতিৰোধ পৰায়ণতা আমাৰ নাই, আৰু সেইটো আমাৰ স্বভাৱো নহয়, আৰু এটা ব্যৱসায়ী লক্ষণো নহয়। আমি পাহৰিব বিচাৰিছোঁ। আৰু কিন্তু এটা বাৰ্তা, এটা চৰ্চা হওক, আৰু সেই চৰ্চাটো এইটোৱে বিচাৰিছোঁ যে অকল মই নিজৰ কথা নকওঁ, অসমৰ চুকে কাণে বহুতখিনিয়ে এনেকুৱা অন্ত্ৰপ্ৰনাৰ যাত্ৰাটো আৰম্ভ হৈছে। আমি বিচাৰোঁ সেই যাত্ৰাটোৰ প্ৰত্যেকজন যাত্ৰী, সেই যাত্ৰীসকলৰ যাত্ৰাটো যেন সুৰক্ষিত হয়। তেখেতসকলে উপযুক্ত স্বাভিমান তেখেতসকলে পায়, কামৰ পৰিৱেশ পায়। পৰিৱেশ নহ'লে মানে সেই যাত্ৰাটো কেতিয়াও মিশ্ৰণ নহ'ব। এই উপলব্ধিটো অকল মোৰ কাৰণেই নহয়, মোক যিসকলে ভাল পাইছিলে তেখেতসকলে মোক বহুত মৰম দিলে। অকল মৰম এই মোৰ কাৰণেই হ'লে নহ'ব, প্ৰত্যেকজন উঠি অহা প্ৰজন্মৰ অন্ত্ৰপ্ৰনাৰসকলৰ কাৰণে এই মৰম তেখেতে অনুভৱ কৰিব লাগিব। এই অনুভৱটো হোৱাটো বিচাৰিছিলোঁ। আৰু আমাৰ যিটো ঘটনা হ'ল, প্ৰতিটো ঘটনাৰ পৰা এটা বাৰ্তা পোৱা যায়। এই বাৰ্তাটো মই সমাজৰ মাজত দিব বিচাৰিছোঁ যে যি হ'ল, কিন্তু এই বাৰ্তাটো তেওঁলোকে অলপ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি অনাগত দিনত যেন আমি ইজনে ইজনৰ সহায় হওঁ, আৰু আমি নিজৰ এনেধৰণৰ অকল এইটো প্ৰজেক্ট বুলিয়ে নহয়, এনেধৰণৰ কৰ্মৰ যোগেদি আমি জাতীয়তাবাদটো জীয়াই ৰাখোঁ। আৰু আমাৰ যিটো মানুহে হাঁহে খাৰ খোৱা অসমীয়া নাইবা এলেহুৱা অসমীয়া বুলি, সেই দাগটো আমি যোৱাব লাগিব। তাকে মই সকলোকে আহ্বান জনাওঁ। হৈ যোৱা ঘটনাৰ পৰা আমি বহুতখিনি শিক্ষা লাভ কৰি নতুন পৰিকল্পনা এটা কৰা হৈছে। আৰু এই পৰিকল্পনাটো কেৱল নিজৰ বাবে নহয়, এটা নতুন দিশৰ কথা চিন্তা কৰি কৰা হৈছে। আমি আন্তঃজিলা পৰ্যটনৰ কথা চিন্তা কৰিছোঁ। আন্তঃজিলা পৰ্যটন, যেনেধৰণে এটা শিশুৱে যেতিয়া চিত্ৰ অংকন কৰাৰ আগতে পেঞ্চিলডাল লয়, পেঞ্চিলডাল লৈ চিত্ৰ অংকন কৰাৰ পিছতহে ৰঙলৈ যায়, ঠিক তেনেধৰণে আমি অনুশীলন কৰি চাওঁ। অনুশীলনটো এনেকুৱা, আমাৰ লখিমপুৰ জিলাখনৰ বহুত ডাঙৰ জিলা, পুৰণা জিলা। লখিমপুৰ জিলাখনত আমাৰ নাইকিও প্ৰাকৃতিক পৰিৱেশ, গাঁৱলীয়া পৰিৱেশো বহুত আছে। সেই প্ৰাকৃতিক গাঁৱলীয়া পৰিৱেশখিনি আমি কেনেধৰণে উপস্থাপন কৰি পৰ্যটনৰ পৰ্যায়লৈ নিব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰা হৈছে। মই এটা পৰিকল্পনা কৰিছোঁ, সপ্তাহত এদিন মই নিজৰ গাড়ীখন লৈ ওলাই যাম। এখন গাঁৱত, নিৰ্দিষ্ট গাঁৱত এঘৰ নিৰ্দিষ্ট ব্যক্তিৰ ঘৰত থাকিম। সেই ব্যক্তিজনৰ ঘৰখনৰ পৰিৱেশটো কিন্তু পৰ্যটনৰ অলপ লগত ইচ্ছা প্ৰকাশ কৰা ব্যক্তি হ'ব লাগিব। তেখেতে আমাক এটা ৰুম দিব, সেই ৰুমটোত আমি থাকিম। এটাচ বাথৰুম হ'লে ভাল, নহ'লেও নাই। কিন্তু সেই তেখেতৰ লগত কথোপকথন কৰিম যে আপোনাৰ যদি ভৱিষ্যতে আমি এনেধৰণে ভাবিছোঁ যে আমি গ্ৰাম্য পৰ্যটনটো এনেকুৱা ধৰণে, ছাপ'জ আজি মই চহৰৰ বাসিন্দা, মই যাম, মই শ্বিলঙো যাম, মেঘালয় যাম, ছিকিমো যাম, দাৰ্জিলিঙো যাম, ডুবাইও যাম, চব যাম।
কিন্তু কেতিয়াবা এনেকুৱা লাগে যে নহয় এই আজি দেওবাৰ দিনটো শনিবাৰ দিনটো মোৰ বন্ধ আছে, মই আশে পাশে ক'ৰবাত যাওঁ, ঘৰৰ ভাত সাজ মানে এনেকৈ খাই বৈ আমি অকণমান গাঁৱত থাকি আহোঁগৈ অচিনাকি মানুহৰ ঘৰত। তেতিয়া কি হয়, তেনেকুৱা অপশ্যন নাই, কাৰণ তেনেকুৱা ব্যৱস্থাও নাই। আমি ভাবিছোঁ আমি সুন্দৰ সুন্দৰ কিছুমান গাঁও আছে, চাফ চিকুণ গাঁও আছে, সেই গাঁওবোৰত আমি এনেকুৱা ঘৰ কেইটামান ঘৰ আমি নিৰ্ধাৰণ কৰিম, য'ত নেকি মানুহে চহৰৰ পৰা গৈ তাত এসাঁজ খাব পাৰিব, এৰাতি থাকিব পাৰিব। সেই থাকি তেওঁলোকৰ আতিথ্য লৈ গাঁৱলীয়া পৰিৱেশত থাকি গোটেই গাঁওখন ফুৰি মেলি নিজৰ পৰিয়ালসহ ফুৰি মেলি মিনিমাম কিবা এটা সেই ঘৰটোক দি থৈ আহিব লাগিব। আমি প্ৰথম অৱস্থাত এজন ব্যক্তিৰ কাৰণে 500 টকা ভাবিছোঁ। সেই 500 টকা যদি তেখেতে গাঁওখনে সেই ব্যক্তিৰ ঘৰে পায়, অকলেতো কেতিয়াও নাহে, দুজন লাগিবই, সেই দুজনৰ পৰা 1000 টকা পাব। সপ্তাহটোত যদি তেওঁ এবাৰো আহে কোনোবা, 4টা সপ্তাহত 4000 টকা। এখন গাঁৱত এটা ৰুমৰ পৰা কেতিয়াও 4000 টকা নাপায়, তেওঁলোকে ভাড়াও নাপায়। তেওঁলোকে যদি তেনেধৰণে কল্পনা কৰে, সপ্তাহটো এটা সপ্তাহতে পাব, আৰু যদি ধৰি লওক সপ্তাহটোৰ 7 দিনে চলিবলৈ হয় তেতিয়া কিমান টকা পাব? দুজন মানুহ 1000 থাকে। ছাগলী কুকুৰা পুহিও ইমান টকা লাভ নাপায় যিমানখিনি পৰ্যটনত লাভ আছে। বহি তাকো খুৱাই বোৱাই নিজে যেনেকৈ খাব তেনেকৈ আমি শিকাই দিম তেওঁলোকক, যে কেনেকৈ আন্তঃগাঁথনি কৰিব লাগে, কেনেধৰণে নিজৰ কাঁহীখন সজ্জা কৰিব লাগে, কেনেধৰণে তেওঁক আতিথ্য দিব লাগে, কি অতিথিয়ে কি বিচাৰে, সেই গোটেইখিনি কথা তেওঁলোকক আমি শিকাই দিম। শিকাই বুজাই তেওঁলোকক এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিম। প্ৰথম মই নিজে চিলেকশ্যন কৰিম তেওঁলোকৰ ঘৰ। সেই ঘৰখিনি চিলেকশ্যন কৰি 1 বছৰমান মই নিজে তদাৰক কৰিম, আৰু তেওঁলোকে সেইকাৰণে মোক এটকাও দিব নালাগে। মোৰ উদ্দেশ্যটো হ'ল অকল পৰ্যটনটো অকল মোৰ কাৰণে নাহিব, পৰ্যটনটো এই গোটেই পৰিৱেশটোৰ কাৰণে আহিব। যেতিয়া বাহিৰৰ পৰা পৰ্যটন আহিব, তেতিয়া গোটেই ঘৰে ঘৰে যেতিয়া গাঁৱে যেতিয়া হ'ব, তেতিয়া মানুহে তেওঁলোকৰ যিকোনো এটা ঘৰত থাকিব পাৰি দেই, যিহেতু পৰিৱেশ আছে। কিন্তু সেই মানুহখিনি ডেভেলপ কৰিলে ইমান ডাঙৰ পৃথিৱী বহুত ডাঙৰ কিন্তু কাম এই সৰু পৰ্যায়ৰ পৰাই হৈছে। কিন্তু আজি মাউলিং লঙৰ যে এই স্বচ্ছতা যাত্ৰাটো হয়তো কোনোবা এজন ব্যক্তিয়ে চিন্তা কৰিছিলে, আমি এনেকৈ চফা কৰোঁ, চফা কৰিলে চাফ চিকুণকৈ কৰিলে মানুহ থাকিবলৈ আহিব, চাবলৈ আহিব। আজি মাউলিং লঙৰ প্ৰত্যেক ঘৰৰ ৰিভিনিউ হয়তো পাৰ ডে 5000 তেওঁলোকে ৰিভিনিউ জেনেৰেট কৰে। মাউলিং লঙৰ গাঁওখনৰ এঘৰ মানুহে। ঠিক তেনেধৰণে তাকে আদৰ্শ হিচাপে লৈ আজি ৰাংচাপাৰা নিচান কাম আগবাঢ়ি গ'ল। তাকে আদৰ্শ হিচাপে লৈ আজি গ্ৰাম্যানুভূতি আগবাঢ়ি আহিছোঁ। তাকে আদৰ্শ হিচাপে লৈ আজি নদী পৰ্যটনত গৌতম বৰদলৈ আগবাঢ়ি গৈছে। তাতে উদাহৰণ লৈ পেলাই আজি ব্লুজম এক্সটিকাত ডিব্ৰুগড়ৰ চাহ উদ্যোগৰ ক্ষুদ্ৰ চাহ উদ্যোগক লৈ আগবাঢ়ি গৈছে। তাতে উদাহৰণ লৈ আজি বিভিন্ন ঠাইত চুকে কাণে চিংফলজৰ পৰা আৰম্ভ কৰি কিমানখিনি পৰ্যটন গঢ়ি উঠিছে। সেইখিনি সৰু চিন্তাৰ পৰাই। মই বৰ ডাঙৰ চিন্তা কৰিব লগা নাইতো, মানুহে সৰু চিন্তাই কৰক, কিন্তু তাৰ প্ৰসাৰতাটো ডাঙৰ কৰক দেই। বহুত ডাঙৰ একদম ইয়াত কংক্ৰিটৰ কিবা কৰিম 5 ষ্টাৰ একদম মানে AC লগাম নালাগে। মানুহে AC ৰুমত বহুত থাকিলে। সেই গাঁৱলীয়া পৰিৱেশৰ এই যে বিচনী মৰা পৰিৱেশটো, এই আপুনি যে ক'লে এই ঠাণ্ডা পৰিৱেশটো বিচাৰিহে যাব। আমি এটা আন্দোলন কৰি চাওঁ এনেধৰণৰ চুকে কাণে। মই মানচিত্ৰখন কৈ দিছোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব। ঘূনাসুতি যি মিচিং জনগোষ্ঠীৰ কলা সংস্কৃতিৰ কাৰণে বিখ্যাত, তেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব। ঢকুৱাখানা যি ফাট বিহু আৰু মুগা শিল্পৰ কাৰণে বিখ্যাত, তেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব। খগাত আজি প্ৰাকৃতিক পৰিৱেশ একদম মাজুলীৰ সদৃশ পৰিৱেশ আছে লখিমপুৰ, তেনেকুৱা পৰিৱেশ হ'ব। ফুলবাৰীত ইমানেই ধুনীয়া পৰিৱেশ আছে, এক্সপ্ল'ৰ কৰিবলৈ পাগল হৈ যাব। মই নিজে এক্সপ্ল'ৰ কৰি আহিছোঁ ফুলবাৰী, আমাৰ লখিমপুৰ দলুহাট ফুলবাৰী ভিতৰত, তাত বহুত ধুনীয়া ঠাই। তেনেকুৱা পৰিৱেশ হ'ব। জহিঙত হ'ব, চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলত তেনেকুৱা পৰিৱেশ হ'ব। আমাৰ নৈপৰীয়া সোৱণশিৰি নৈপৰীয়া ঠাইবোৰত তেনেকুৱা পৰিৱেশ হ'ব। আমাৰ এই য'ত সৰিয়হ খেতি কৰে তেনেকুৱা ঠাইবোৰত, সৰু নাও, সৰু নদী থকা ঠাইবোৰত। মুঠতে ৰাইজে যদি ইচ্ছা কৰে, আমি এনেকুৱা ধৰণৰ এখন মানচিত্ৰ বনাম। সেই মানচিত্ৰত তেওঁলোকৰ নাম ঠিকনা উল্লেখ থাকিব। সেই মানচিত্ৰৰ সেই তেনেধৰণে প্ৰয়োজন হ'লে এটা এপছ হ'ব, সুৰক্ষিত এপছ হ'ব। আৰু কিন্তু এটা কথা, এনেধৰণৰ ব্যৱস্থা কিন্তু শুনিবলৈ যিমান ভাল লাগিছে, তাৰ কিন্তু নীতি নিৰ্দেশনা থাকিব। তাত কিন্তু ধৰি লওক ডেকা গাভৰু গৈ পেলাই অপ্ৰীতিকৰ ঘটনা কৰিব নোৱাৰিব।
তাত নীতি নিয়ম থাকিব তাত আপুনি পৰিয়ালৰ লগত যাব লাগিব তাত আপুনি ভাল নিজৰ পৰিচয় পত্ৰ দি যাব লাগিব তাত গৈ মদ খাব নোৱাৰিব অকল মদৰ কাৰণে যাব নোৱাৰিব তেওঁলোকৰ স্থানীয় কিবা তেওঁলোকে স্থানীয়ভাৱে বনোৱা কিবা তেওঁলোকে দিছে সেইটো গ্ৰহণ কৰিছে সেইটো বেলেগ কথা কিন্তু মদৰ কাৰণে তেনেকুৱা আড্ডা নহ'ব যদি হয় তেতিয়াহ'লে আমি লগে লগে সেই ঠিকনাটো ক্ল'জ কৰি দিম বেলেগ এটা ঠিক কৰিম তেনেধৰণে এই আন্দোলনটো আমি আগবঢ়াই চাওঁ মই বিশ্বাস যে লখিমপুৰ ৰাইজে প্ৰথমতে ছাপৰ্ট দিয়কচোন ছাপৰ্ট নিদিলেও আমি 20-30টা স্পট প্ৰথমতে উলিয়াম তাৰ 4টা চলকচোন আপুনি চাব তাকে দেখি তেওঁলোকক আমি প্ৰমোশ্যন কৰিম তেওঁলোকক আমি প্ৰসাৰ কৰিম তাকে দেখি 10টা ওলাই আহিব এনেকৈ সৰু সৰুকৈ যাত্ৰাবোৰ আৰম্ভ হ'ব আপুনি ভাবি চাওক অনাগত দিনত কি হ'ব গৈ আছে শুনিয়ে ভাল লাগিব জানিয়ে ভাল লাগিব আৰু গৈ ভাল লাগিব মোৰ দৃঢ় বিশ্বাস আছে কাৰণ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ নিজৰ অতিথি কক্ষৰ পৰা যদি অতিথি কক্ষৰ পৰা ষ্টাৰ্ট কৰিবলৈ এনেকুৱা এটা পৰ্যায় পাইছোঁহি মই বিশ্বাস আছে এই তেনেকুৱা পৰ্যায় আমি পামগৈ কাৰণ মোৰ সপোনটো সবল সপোনটোৰ দৃঢ়তা আছে আৰু সপোনটো সৎ কেতিয়াও মই ইয়াত অসৎ উদ্দেশ্য লৈ পেলাই সেই সপোনটো দেখা নাই আৰু মোৰ বিশ্বাস আছে যে বেয়া কামবোৰত বহুত বাধা আহে ভাল কামবোৰত বাধা আহে কিন্তু ভাল কামবোৰ অতিক্ৰম হৈ যায় বেয়া কামবোৰ কিন্তু বাধাও আহিব অতিক্ৰম কৰিবলৈ মানুহৰ সমালোচনাও আহিব সেইকাৰণে সেইবোৰ দীৰ্ঘস্থায়ী নহয় মই এটা সৎ চিন্তা কৰিছোঁ মই দৃঢ়তা আছে মোৰ যে এইটো সুদূৰ প্ৰসাৰী হ'ব আৰু খুব ভাল হ'ব বিভিন্ন সময়ৰ সমালোচনা আৰু বাধা নেওচি গ্ৰাম্যানুভূতিয়ে বৰ্তমানৰ পৰ্যায় পাবলৈ সক্ষম হৈছে তেওঁ কৰা পৰিকল্পনাৰ সফল ৰূপায়ণ হওক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে লখিমপুৰ জিলাখন প্ৰখ্যাত হৈ পৰক